ধুনীয়া গাহৰি খাটি আছে। এইটো মানে অকল খোৱা বোৱাৰে আৰু ন। কি খবৰ আপোনালোকৰ? আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি ক'ত গৈ আছে নকওঁ, ভিডিঅ'টো শেষত গম পাব। আৰু ইফালে মোৰ লগত আছে ধনজিত, ৰাইড কৰি আছে, ড্ৰাইভিং কৰি আছে আৰু মই প্লেন হৈ গৈ আছোঁ আজি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, আজি ক'ত গৈ আছে গম পাই যাব সকলোখিনি। সোণাপুৰ বালিগেট আৰু এতিয়া আমি বজাৰৰ মাৰ্কেটৰ মাজেদি গৈ আছোঁ। তো আজি বাৰু মাৰ্কেটখন নেদেখাওঁ আপোনালোকক। তো নেক্সট এদিন কেতিয়াবা যদি আহোঁ ভিডিঅ'ত নিশ্চয় দেখুৱাই দিম ধুনীয়াকৈ আমাৰ সোণাপুৰ মাৰ্কেটখন। আহি আমি এতিয়া সোণাপুৰ টল প্লাজা পালোঁ আৰু নাজানো ক'ত গৈ আছোঁ, একজেক্ট লোকেশ্যনটো গম পোৱা নাই আচলতে। তো চাইলেও বিচাৰ খোচাৰটো কৰিব লাগিব, তাৰপিছত আৰু বিচাৰি ক'ত যাই পাওঁ চাওঁ। তো এতিয়া আমি আহি পালোঁ এতিয়া টল প্লাজা। তো ভাই টল প্লাজাৰ এটা আমাৰ টু হুইলাৰ অহা এটাই লাভ আৰু ন, পইচা দিব নালাগে। তো গাইজ সেইটোৱে লাভ মানে টু হুইলাৰৰ অহা, একদম ধুনীয়াকৈ কোনো পইচা পাতি দিব নালাগে। গাইজ অৱশেষত আমি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ আৰু অলপমান আগলৈকে যাওঁ, আগত গৈ পেলাই আমাৰ গাড়ীখন ঘূৰাই লৈ আহোঁ ফালে আগত। তো ঘূৰাই আনি পাৰ্কিং কৰি দিম। তো তাৰপিছত ভিতৰলৈকে গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক সকলোকে, তাৰপিছত গম পাব আমি ক'ত আহিছোঁ আৰু সেইখিনি আৰু ক'ত আহিছোঁ মানে একজেক্ট গম পাই যাব আৰু ভিডিঅ'টো চাই থাকিলে। ধুনীয়াকৈ গাড়ীখন পাৰ্কিং কৰি দিয়া আৰু লক কৰি দিবা হা হেণ্ডেলটো। গেটটো ভাল লাগিছে কিন্তু। দেহাল কয় না দেখাল কয়? দেহাল ন। তো এতিয়া আমি আহি পালোঁ আমাৰ ডেষ্টিনেশ্যন দেহাল, কাৰ্বিসকলৰ এটা পৰম্পৰা উৎসৱ বুলি ক'ব পাৰি আৰু ন, পূজা। আচ্ছা, কাৰ্বিসকলৰ এটা পৰম্পৰা পূজা। তো একো নাই, ৰাতিহে প্ৰগ্ৰাম আছে বোলে। তো গাইছ ইফালে দোকান আছে, ইফালে দোকান বজাৰ আছে ধুনীয়াকৈ। তাৰপিছত আৰু ইফালে আছে পেণ্ডেলটো। এইটো হ'ল আমাৰ কাৰ্বিসকলৰ যিটো পৰম্পৰা পূজা, এইটো পেণ্ডেলটো। তাৰপিছত ইফালে অকণমান আপোনালোকৰ দৃশ্যটো দেখুৱাই দিছোঁ মই ভিডিঅ'ত। ইফালে দোকান বজাৰ অলপমান আছে, ধুনীয়া গাহৰি খাটি আছে। এইটো মানে অকল খোৱা বোৱাৰে আৰু ন। ইফালে ধুনীয়া কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছবোৰ আছে এইফালে দোকানত। অকণমান আমি দাদাহঁতক সুধি চাম কিমান কয় দামবিলাক। মোৰ ফেভৰেট হয় মানে কাৰ্বি ফালি এখন ধুনীয়া, বহুত ভাল লাগে মোৰ কাৰ্বি ফালি। তো দামটো সুধি চাম মই দাদাক কেনেকুৱা কয়।
দাদা এইবিলাক কেনেকুৱা দাম 150 না এইবিলাকৰ একে দাম নেকি এইবিলাকৰ লগত তো গাইজ যেহেতু আন্ধাৰ হ'ল তো আমি লাহে লাহে আৰু যাবৰ কাৰণে আৰম্ভ কৰিলোঁ এতিয়া ইয়াৰ পৰা আৰু এইফালে ধুনীয়া বজাৰ কৰিলোঁ আমি কাপোৰ টি চাৰ্টৰ তো দি দিম মই সকলোবোৰ ফটো তো গোটেইখিনি ফটো মই ইনষ্টাগ্ৰামত দি দিম যেহেতু আমাৰ যথেষ্টখিনি দূৰ হয় ঘৰৰ তো সেইটো কাৰণে আমি ইয়াৰ পৰা সোনকালে অলপ যাবৰ কাৰণে চেষ্টা কৰিলোঁ তো নাজানো ভিডিঅ'টো চাই কেনেকুৱা পালে আশা কৰিছোঁ ভাল পালে ভিডিঅ'টো চাই তো গাইজ আজিলৈ ইমানটা সামৰণি মাৰিলোঁ ভিডিঅ'টো আৰু গোটেইখিনি মোৰ ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ গোটেইখিনি লিংকবোৰ মই ডিছক্ৰিপশ্যন দি দিম তো গোটেইখিনি তাতে এবাৰ চেক আউট কৰি ল'ব আৰু সকলোৱে যাতে তাতে ফ'ল' কৰে তো আজিলৈ আহিছোঁ ভিডিঅ'টো ইমানটা শেষ কৰিলোঁ বাই বাই ফচি আছোঁ জামত জামত ফচি আছোঁ পূৰা